আপোনালোকেও ভাবে নেকি যে মোৰ গ'ল কেনেকৈ কমপ্লিট কৰিম, কেনেকৈ নিজকে ইমপ্ৰুভ কৰিম আৰু কেনেকৈ আমি বেয়া অভ্যাসবোৰৰ পৰা আমি চেঞ্জ হ'ব পাৰোঁ, তেনেহ'লে আপোনালোকে এই 5টা নিয়ম সদায় নিজৰ লাইফত প্ৰেক্টিছ কৰক, ফ'ল' কৰক আৰু দেখিব আপোনালোকে তাৰে ৰিজাল্ট অতি সোনকালে পাব। ফাৰ্ষ্ট হৈছে আপোনালোকে যেতিয়া ৰাতিপুৱা শুই উঠিব, আপোনালোকে যি ঈশ্বৰক পৰম পিতা ঈশ্বৰক আপোনালোকে গ্ৰেটিটিউড দিব, ধন্যবাদ জনাব আৰু এটা দিন পালোঁ। ছেকেণ্ড হৈছে প্ৰকৃতিৰ ব্ৰহ্মাণ্ডৰ লগত থাকিব, উৰ্জাটো আপোনালোকে ভিতৰত ৰিচিভ কৰিবলৈ চাব। ফাৰ্ষ্ট ষ্টেপ হৈছে প্ৰাণায়াম কৰিব ডেইলি 10 to 20 মিনিটছ, যিটোৰ ভিতৰত আমাৰ শক্তি আছে জাগৃত হ'ব। ফ'ৰ্থ ষ্টেপ আপোনালোকে ডেইলি যিমান পাৰে 10 to 20 মিনিটছ আপোনালোকে খোজকাঢ়িবলৈ ট্ৰাই কৰিব, তেতিয়া ব্লাড চাৰ্কুলেশ্যনটো ভাল হয়। 5 ষ্টেপ হৈছে যিটো গ'ল আছে আপোনালোকৰ, সেই গ'লটো আপোনালোকে এফৰ্ম কৰিব, যিমান এফৰ্ম কৰিব পাৰে। ৰাতিপুৱা শুই উঠি পিনে আপোনালোকে এফৰ্ম কৰিব, ডায়েৰীত লিখিব আপোনালোকৰ কি গ'ল আছে, কি কৰিবলৈ বিচাৰিছে, আৰু ৰাতি শোৱাৰ আগমুহূৰ্তত আপোনালোকে এফৰ্ম কৰিব, লিখিব আৰু দেখিব আপোনালোকৰ ডে টু ডে লাইফ কেনেকৈ চেঞ্জ হ'বলৈ গৈ আছে। থেংক ইউ ছ' মাছ।